নমস্কাৰ সকলে পোনপ্ৰথমে মোৰ সাংবাদিক দাদাসকললৈ নমস্কাৰ জনাইছোঁ তো আজি মই তো মিডিয়াৰ জৰিয়তে কিছুমান স্পষ্টীকৰণ দিব বিচাৰিছোঁ তো যোৱা আমাৰ 7 তাৰিখ 6/2020 তো ৰবিবাৰে আমাৰ হাংসাৰা প্ৰাইমাৰী আন্ডাৰত এজন আমাৰ জয়ন্ত নায়ক বোলা এজন ল'ৰা তো তেওঁৰ পিতৃ হ'ল উপেন নায়ক তথা তেওঁ এটা ভুৱা অজুহাত দিছে তো মিডিয়াৰ জৰিয়তে তো তেওঁ কৈছে যে আমাৰ ইউপিপিএলৰ দলৰ পৰা তেওঁ বিপিএফলৈ জইন কৰিছে তো সেইটো সম্পূৰ্ণকৈ মিছা কথা তো আমাৰ ইউপিপিএলৰ কোনো পৰ্যায়ে কোনো পদত নিযুক্তি নহয় তো কোনো ধৰণৰ পদবীত নাই তো তেওঁ কথা সম্পূৰ্ণভাৱে মিছা সেইটো মই স্পষ্টীকৰণ কৰিবলৈ আজি মিডিয়াৰ আগত আহিছোঁ তো তাৰ লগতে আমাৰ যিটো নেকি প্ৰাইমাৰী হাংসাৰা প্ৰাইমাৰী তেওঁলোকৰ লগত মই আলোচনা কৰিলোঁ আলোচনা কৰাৰ পিছত মই গম পালোঁ আলোচনা কৰাৰ পিছত মই সকলো ডাটা তেওঁলোকৰ পৰা তথ্যখিনি সংগ্ৰহ কৰি গম পালোঁ যে তেওঁ কোনো ধৰণৰ আমাৰ পাৰ্টিৰ লগত জড়িত নাই সেইখিনি কথা তাৰপিছত তেওঁলোকে যিটো নেকি বিপিএফ পাৰ্টি তেওঁলোকে যিখিনি মেম্বাৰ্ছ জইন হোৱা দেখাইছে বিপিএফত সেইখিনি মানুহে তেওঁলোকৰ আগৰ পৰাই জড়িত বিপিএফৰ কৰ্মকৰ্তা তো তেওঁলোকে আজি তাৰিখত তেওঁলোকৰ পাৰ্টিটো হাৰা বুলিকে গম পাওঁ তাৰমানে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা যিকোনো নিউজ মিডিয়াৰ জৰিয়তে হওক তেওঁলোকে নিজৰ পাৰ্টিখিনিকে নিজৰ সদস্য বা নিজৰ পাৰ্টিৰ যিখিনি ব্যক্তিসকলক তেওঁলোকে ফ্লেগ লৈ বা কাপোৰ দি তেনেকৈ জইন কৰা হোৱা প্ৰচাৰ দি আছে তো আমাৰ আজি হেগাঁও সমষ্টিত কোনো ধৰণৰ বিপিএফে জিকাৰ কোনো ধৰণৰ চান্স নাই আমাৰ মনোনীত প্ৰাৰ্থী শ্ৰী গৱেষক ডাঙৰীয়া যে ইউপিপিএলৰ পৰা তেওঁ জিকি আছে সেইটো মানে 100% আমাৰ চিয়ৰ হৈ আছে তাত কোনো সন্দেহ নাই তেওঁ জিকিবই তো তাকে লৈ তেওঁলোকে এটা অপপ্ৰচাৰ কৰিছে যে তেওঁলোকে কি ধৰণে মানুহখিনিক যেনিবা প্ৰলোভন দি বা কিবা ভুৱা কথা দি কিনে যে তেওঁলোকৰ লগত আনিব পাৰে নেকি সেইখিনিয়ে তেওঁলোকে কৰি আছে তো তাৰ বাদে তেওঁলোকে একো কৰিব নোৱাৰে তো এই যোৱা 7 তাৰিখে আমাৰ যিটো নেকি পাৰ্টি বদনাম কৰা আমাৰ জয়ন্ত নায়ক কথা বগা বুলি কয় তেওঁ এৰিয়া বগা বুলি জানে তো তেওঁ যি ডেভেলপমেণ্টৰ কথা কৈছে ডেভেলপমেণ্টৰ নামত একো নাই তো প্ৰাইমাৰীত গৈ কিনে যদি চাবলৈ যায় তো মোৰ নিচেই ওচৰৰ এটা প্ৰাইমাৰী হাংসাৰা মোৰ নাগাচুবা তো গ'লে তো তেওঁলোকৰ উন্নয়নৰ নামত একো নাই উন্নয়নৰ নামত তেওঁলোকে কৰিছে তো সেইটো মই ক'বলৈ গ'লে যেনিবা উন্নয়ন একো কৰা নাই কৰিছে কিন্তু কেনেকৈ ধৰণে কৰিছে যেনিবা তেওঁলোকে উন্নয়ন কৰিছে উন্নয়নৰ তেওঁলোকে টকা বা ধন তাৰমানে উন্নয়ন কৰিছে তেওঁ নিজৰ বয়সে তাৰমানে ব্যক্তিগতভাৱে তেওঁলোকে উন্নয়ন কৰিছে য'ত নেকি বিস্কুটৰ নামত টকা লুটিছে সেইটো এটা উন্নয়ন কৰিছে এটা স্কুল বেগৰ নামত উন্নয়ন কৰিছে সেইটো এটা উন্নয়ন কৰিছে তেওঁলোকে লুটিছে তো সকলো ধৰণৰ তেনেকৈ আৰু আছে আমাৰ তো আমি তথ্য সাপেক্ষে এইবিলাক পৰৱৰ্তী সময়লৈ দিম তো এইখিনিয়ে যে তেওঁলোকে যি এটা ভুৱা প্ৰচাৰ কৰিলে আমাৰ ইউপিপিএল দলক তথা ইউপিপিএলৰ দলৰ পৰা তেওঁ বিপিএফলৈ জইন হৈছে বুলি সেইটো সম্পূৰ্ণকৈ মিছা সেইটো মই স্পষ্টীকৰণ কৰিছোঁ ধন্যবাদ